নমস্কাৰ বন্ধুসকল, আজি মই এটি গানৰ ৰেকৰ্ডিং কৰি আছোঁ আৰু মই আপোনালোকক ভিডিঅ' দিব পৰা নাই, তাৰ কাৰণে বেয়া নাপাব। মোৰ এটা নতুন গীত এটা আহি আছে আৰু ভাস্কৰ দা তাতে আছে, যোনে মিউজিক কৰিছে তাতে আছে, মই দেখুৱাই আছোঁ তেখেতকো। আৰু গীতটো লিখিছে আমাৰ বিপ্লৱ দা আৰু সুৰ কৰিছেও বিপ্লৱ দাই। যি নহওক, এই গীতটি অতি সোনকালে আহি আছে, আপোনালোকে চাব পাব, মোৰ চেনেলতে পাব। যি নহওক, মই দেখুৱাই আছোঁ, এইটো হ'ল ভাস্কৰ দাৰ ছেটআপ, হোম ছেটআপ আৰু সৰুকৈ দেখুৱাইছোঁ। তাতে ভাস্কৰ দা আছে, মই আপোনালোকক ভাস্কৰ দাৰ লগতো চিনাকি কৰি দি আছোঁ, চাব। আৰু অলপমান মই মোৰ গীতটো শুনাই আছোঁ, মোৰ গীত নহয় আৰু আমাৰ গীত। এখেত হ'ল আমাৰ ভাস্কৰ দা, এখেতে গোটেইখিনি এৰেঞ্জ এখেতেই কৰিছে। আৰু বিপ্লৱ দাকো মই দেখুৱাই আছোঁ, ৰবিবাৰে আমি লগ হ'ম, চাওঁ কেতিয়া লগ হওঁ আমি গোটেইখিনিয়ে। যি নহওক, এই চলি আছে, অলপমান আপোনালোকক শুনাই দিছোঁ, চাব। এই গীতটি আহি আছে, অতি সোনকালে আহি আছে। আপোনালোকক অলপমান সৰু ক্লিপ দেখুৱালোঁ, ৰাতিও হ'ল, সেইকাৰণে মই আপোনালোকক লেচনবোৰ মই দিব পৰা নাই। বুজিতো পাইছে, এই গীতবোৰ কৰি থাকিলে এনেকুৱা হয়। অকল এটা মই ভাবিছোঁ, মই দাদাৰ লগত মিলি এটা অডিঅ' প্ৰডাকশ্যন মিউজিক প্ৰডাকশ্যন আমি কেনেকৈ কৰিম, সেই বস্তুখিনি আপোনালোকক দেখুৱাম। এটা অতি সোনকালে ছিৰিজ এটা আৰম্ভ কৰিম, আৰু দাদাই খুব ব্যস্ত। তাৰে মাজতো মই সুধিম দাদাক যে একষ্টিক ৰুমটো আমি কেনেকৈ বনাম, বা মিউজিক কৰিবলৈ কি কি প্ৰয়োজন হয়, বা কি কি ছফ্টৱেৰ লাগে, বা কি মাইক লাগে, এই সকলোবোৰ আপোনালোকৰ মনত নিশ্চয় আছে, এইবোৰ প্ৰশ্ন, আৰু মোৰ মনতো আছে। সেইকাৰণে মই দাদাৰ লগত আলোচনা কৰিম, এটা ছিৰিজ এটা কৰিম, আপোনালোকে চাব। যদি ইণ্টাৰেষ্ট, আপোনালোকে চাব। অসমীয়াতে কৰিম, গোটেইখিনি অসমীয়াত কৰিম, কাৰণ অসমীয়াত এনেকুৱা চেনেল আছেনে নাই মই নাজানো, তথাপিও মাজে দুই এটা আছে। তথাপিও মই আমাৰ চেনেলত দাদাৰ লগত মিলি চেষ্টা কৰিম আৰু আপোনালোকক দেখুৱাই দিবলৈ চেষ্টা কৰিম। আৰু দাদাই ব্যস্ততাৰ মাজতো আমি এনেকৈ মিলি প্ৰশ্ন কিছুমান কৰিম, আপোনালোকেও কৰিব পাৰে, মোক এটা কিবা কিবি প্ৰশ্নও কৰিব পাৰে, যদি আপোনালোকৰো কিবা আছে সুধিব পাৰে। তো এটা ষ্টাৰ্ট কৰিম দিয়ক, অতি সোনকালে আহি আছে, ছিৰিজ এটা আহি আছে, চাই থাকিব। অলপমান সৰু ক্লিপ দেখুৱালোঁ, তো মই লেচন দি থাকিম। ইয়াৰ পিছত মই লেচন দিম, যেতিয়া ফ্ৰী হওঁ তেতিয়াই মই দিম। এই কামটো কৰি আছোঁ না, সেইকাৰণে অলপ প্ৰব্লেম হৈছে। তো জাষ্ট এটা আপোনালোকক আপডেট দিলোঁ, তো চাই থাকিব, আহি আছে, চাব, পাব, মোৰ চেনেলতে পাব। তো আজিৰ কাৰণে এইখিনি আছিল, সৰু এটা ভিডিঅ' কৰিলোঁ। তো আজিৰ কাৰণে বাই বাই, গুড নাইট। সকলোৱে ভালদৰে থাকক, প্ৰেক্টিচ কৰি থাকক, সকলোৱে বজাব পাৰিব আৰু গাব পাৰিব। তো আজিৰ কাৰণে বাই বাই, গুড নাইট।